নমস্কাৰ। যিখন দেশত আধাতকৈ বেছি মানুহ নাস্তিক, কোনো ধৰ্ম বিশ্বাস নকৰে, কোনো ভগৱান বিশ্বাস নকৰে, সেইখন দেশে পুনৰবাৰ ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্সত টপ ৰেংক পাবলৈ সক্ষম হৈছে। পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী মানুহৰ দেশ হিচাপে পৰিগণিত হৈছে। মই ফিনলেণ্ডৰ কথা কৈছোঁ। ফিনলেণ্ডে চিৰিয়েলি 9 নম্বৰ বাৰলৈ ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্সত টপ ৰেংক পাবলৈ সক্ষম হৈছে। পৃথিৱীৰ ভিতৰতে আটাইতকৈ সুখী মানুহৰ দেশ ফিনলেণ্ড। আমাৰ ভাৰতৰ ৰেংক 147খন দেশৰ ভিতৰত 116। যিখন দেশত এনি টাইম মানুহবিলাকে ধৰ্মকে মৰি আছে, সেইখন দেশৰ ৰেংক 116 আউট অফ 147। আমি কিমান ধৰ্মান্ধ, আমি কিমান গয়া। সোমবাৰে বোলে ব্ৰত ৰাখিলে শিৱ বাবাই ভাল পায়, মঙলবাৰে বোলে ব্ৰত ৰাখিলে হনুমানজীয়ে ভাল পায়, এতিয়া বোলে শাওণৰ মাহ আমুকটো খাবলৈ নাপায়, নেক্সট আকৌ বোলে ভাদ মাহ ভুচুকটো কৰিব নাপায়। আমাক কিছুমান ধৰ্মৰ ঠিকাদাৰে ধৰ্মৰ নামত এনেকুৱাকে ভয় খুৱাই থৈ দিছে। এতিয়া চাওক, কিছুমানে কৈ দিয়ে আমুকটো তাবিজ যদি পিন্ধা তোমাৰ সোনকালে বিবাহ হ'ব, আমুকটো আঙুঠি পিন্ধা আৰু আমুকবাৰে লগুণ দিলে তোমাৰ চৰকাৰী চাকৰি হ'ব। এনেধৰণৰ কিছুমান ভয় খুৱাই ধৰ্মৰ ঠিকাদাৰে আমাক যিমান পাৰি বেছিকৈ টেনশ্যনত সোমোৱাই ৰাখিছে। আমাৰ প্ৰত্যেকৰে টেনশ্যন আছে, প্ৰত্যেকেই আমি ভাবোঁ মোৰ টেনশ্যনটোহে বেছি ডাঙৰ নেকি। যদি বেলেগ এজনক গৈ সোধা যায় তেওঁৰ টেনশ্যনটো আৰু ডাঙৰ। মানে আমাৰ প্ৰত্যেক মানুহখিনি টেনশ্যনত ভুগি আছে। এতিয়া চাওক, মানুহে কয় যে ধৰ্ম বিশ্বাস নকৰা মানুহ বেভিচাৰী হয়। যদি বেভিচাৰীয়ে হয়, ফিনলেণ্ডত আধাতকৈ বেছি মানুহে কোনো ধৰ্মই বিশ্বাস নকৰে, তেন্তে ৱৰ্ল্ডৰ আটাইতকৈ সুখী কাউণ্ট্ৰি, সুখী মানুহৰ দেশ হিচাপে তেওঁলোকে কেনেকৈ ৰেংক পাইছে। আৰু এই সুখী মানুহৰ যিটো হেপিনেছ ইণ্ডেক্স, এনেকুৱা নহয় বোলে এইবাৰ বোলে ফিনলেণ্ডক দি দিলোঁ, এইবাৰ বোলে কানাডাক দি দিছোঁ, নেক্সট বোলে আমি অষ্ট্ৰেলিয়াক দি দিছোঁ, তেনেকুৱা কথা নহয়। ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্সটো কিছুমান নিৰ্দিষ্ট পেৰামিটাৰ আছে। যেনে ধৰক আপোনাৰ ছ'চিয়েল ছাপোৰ্ট, আমি ইজনে সিজনক কিমান সহায় কৰিব পাৰিছোঁ, ইজনৰ প্ৰব্লেমৰ সময়ত আমি কিমান হেল্প কৰিব পাৰিছোঁ, আমাৰ ইনকাম লেভেলটো কি, আমাৰ গভৰ্ণমেণ্টৰ বা বিজনেছ পাৰ্চনবিলাকৰ কাৰাপশ্যন লেভেলটো কি, জেনেৰচিটি, আমি কিমান দয়ালু, জীৱ জন্তু হওক মানুহৰ প্ৰতি হওক আমি কিমান দয়ালু। এই এনেধৰণৰ কিছুমান পেৰামিটাৰ জোখ-মাখ কৰিহে এখন দেশক ৱৰ্ল্ড হেপিনেছ ইণ্ডেক্সত ৰেংক কৰা হয়। এনেধৰণৰ টোটেল 6টা পেৰামিটাৰ জোখ-মাখ কৰিহে ফিনলেণ্ডক 1 নম্বৰ ৰেংকত ৰখা হৈছে। এতিয়া এইবোৰ কথা মই কোৱাৰ কাৰণে কিছুমান অন্ধভক্তই আহি মোক কমেণ্টত কৰিব তুমি ধৰ্ম বিৰোধী বা কিবা কিবি বুলি ক'ব, কিন্তু মই বাস্তৱ ছবিখনহে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আমি কিমান গঞা, আমি কিমান ধৰ্মান্ধ। আমি এতিয়া স্কুল কলেজ বা হস্পিটেল খোলাত ফ'কাছ কৰিব লাগে নে আমি বেছিকৈ কিহত ফ'কাছ কৰি আছোঁ, মঠ মন্দিৰ নিৰ্মাণ কৰাতহে আমি বেছি ফ'কাছ কৰি আছোঁ। এতিয়া কক্ৰ'চ জনতা পাৰ্টি এটা অভিযান হাতত লৈছে স্কুল ঠিক কৰো। এতিয়া তেওঁলোকৰ এক্টিভিষ্টসকল গৈছে স্কুলবোৰ পৰিদৰ্শন কৰিবলৈ। আমি কি কৰিছোঁ, আমি গাঁৱৰ ৰাইজে ওলাই লৈ তেওঁলোকক মাৰপিট কৰি খেদি দিছোঁ। তেওঁলোকৰ যি উদ্দেশ্য স্কুল ভাল কৰাৰ, সেই মহৎ উদ্দেশ্যটো আমাক নালাগে, কাৰণ আমাক মঠ মন্দিৰহে লাগে, কাৰণ আমি ধৰ্মান্ধ, আমি যে গঞা। আৰু এই ধৰ্মৰ ঠিকাদাৰবোৰে যিমান আমাক ধৰ্মৰ নামত এনেধৰণৰ বিষবাস্প আমাৰ মাথাত সোমোৱাই দিব, সিমানে আমি অধিক অসুখী হৈ থাকিম, সিমানে আমাৰ টেনশ্যন বাঢ়ি গৈ থাকিব। আৰু এই হেপিনেছ ইণ্ডেক্সত আমাৰ ৰেংক, আমাৰ দেশৰ ৰেংক সিমানে তললৈ কমি গৈ থাকিব। কথাবোৰ কিন্তু খুব চিন্তা কৰিবলগীয়া। মোৰ কথাত যুক্তিযুক্ততা আছে নাই আপোনালোকে কমেণ্ট কৰি জনাব।